নমস্কাৰ সকলোকে পোনপ্ৰথমে মই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা মানে আমাৰ টিকলিজনীৰ কাৰণে স্পেচিয়েল দিন তাই প্ৰথম আজি ভাত খাব ভাবিলো ভিডিঅ' এটা কৰোঁ কাৰণ তাই ডাঙৰ হ'লে নিজে চাব পাৰিব আৰু বিশেষ ডাঙৰকৈ পতা নাই কাৰণ আমাৰ বংশত ইমান ডাঙৰকৈ পতা একো নিয়ম নাই মানে ভাত খোৱা কাৰণ আমাৰ অসুখ হয় এনেই ঘৰৰে মানে মামাহঁতৰ ঘৰখন আৰু আমাৰ মানে এনেকৈ জাষ্ট খুৱাই দিব আৰু দুই এজন এনেই ওচৰৰ ডাঙৰ অলপমান বয়সস্থ মানুহ কৈছোঁ গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু শেষত তাইক মৰম দিব নাপাহৰিব আপোনালোকে গতিকে প্ৰথম তাই কিবা এটা মুখত ল'ব যিহেতুকে আৰু তাই এতিয়া শুই আছে অকণমান তাইক দেখুৱাম কিন্তু তাৰ আগতে অলপমান হেৰি কৰি এইজনীয়ে আমাৰ টিকলি সুন্দৰকৈ তাই এতিয়া শুই আছে অকণমান পিছত তাই ভাত খাব দেখুৱাম আপোনালোকক আৰু আমাৰ বাকী আলহী আহি পালে কিছু আৰু সকলোকে দেখুৱাম অকণমান হ'লেও কাৰণ ক্লিপ এটা হ'লেও ৰাখিম কাৰণ তাই ডাঙৰ হ'লে চাব পাৰিব কালিৰে আই বিদায় দিয়াৰ ভোগ আছিল কালি মই খাব আলহীৰ বাবে চাহ যোগাৰ কৰিছে কিন্তু জমনি কথা হ'ল আলহীকে নেদেখুৱালোঁ ভাত খাবা আজি ভাত খাবা নেকি ভাত খাবা আজি আইও বৰমাই দুটাকে উঠ বহে দিছে গালত বৰমাই দুটা উঠ বহে দিছে গালত হয় না আজিৰ পৰা আমাৰ টিকলি যিহেতুকে ভাত খাব তাইক আজিৰ পৰা আমি যি খাওঁ তাকে খুৱাব পাৰিম এজনী টিকলিক সুধি আছোঁ তাইক কেতিয়া ভাত খাব তাইও একমাহ পিছত ভাত খাব আমাৰ টিকলিতকৈ তাই এমাহ সৰু আমাৰ টিকলি তাই বৰমাকৰ ছোৱালী ইপিনে আমাৰ দীপাই কাটি আছে মাছৰ বাবে বিলাহী বাহিৰতো ভাত বনি আছে দালি চব্জি মাছ মাংস তাই ভিতৰতে কৰি আছে এইখিনি কাম আৰু ইপিনে বৌ ভাজি আছে আমাৰ ঘৰত কিবা খানা হ'লে আমি বৌ আগতে সোমাই দিওঁ পাকঘৰত বনাবৰ বাবে কাৰণ বৌ বহুত ভাল বনায় আমাৰ বৌ বনাইছে পায়স যিহেতুকে নিয়মত লাগিব বৌক দেখুৱাই দিব ক'লোঁ আৰু মায়ে বনাইছিল তেল পিঠাও লাগিব নিয়মত এইবোৰ পিঠা খাই মই পিছে বহুত ভাল পাওঁ আৰু মাহীয়েক অকণমান দেখুৱাই দিলোঁ কৈ দিয়া কোৱা হাই এভৰিৱান কোৱা কোৱা আজি মই মাম খাই দিম কোৱা কৈ দিয়া আজি মই মাম খাই দিম কোৱা আজি মই ভাত খাই দিম আপোনালোকে চাব ভিডিঅ'টো কৈ দিয়া কোৱা আৰু মোক মৰম দিব কোৱাচোন তুমি নক এয়া কি ধুনুকে হাঁহি দিছা কোৱা হাঁহি দিয়া হাঁহি দিয়া তো মই আজি ভাত খাম কৈ থাকা হাঁহি দে আজি মই ভাত খাই দিম মোক বহুত মৰম দিব আপোনালোকে কৈ দিয়া কোৱা গাৰ্গী আজি ইয়াতে ভাত খাব ইয়াতে চাকি ধূপ বাকী যি লাগে অন্নপ্ৰসন্নৰ নিয়ম নীতি কৰে এইবোৰ ৰাখিছে ইয়াতে ধান কিতাপ কলম সোণ মাটি আৰু এইপিনে মামেকে লৈ আহিছে তাইৰ খানাবোৰ
আমাৰ টিকলি ভাত খোৱা নিয়ম আৰম্ভ হৈ গ'ল। মামাকে সেৱা কৰি তাইক ভাত খুৱাব এতিয়া লৈছেহে মাত্ৰ, কিন্তু তাইৰ দুষ্টামিবোৰ আৰম্ভ হৈ গৈছে। ইফালে মানে ইপিনে সিপিনে চাই পইচা দিছে সকলোৱে, তাই ভাবিছে এইবোৰ কিনো, তাই লৈছে আৰু চাইছে, তাৰমানে ভাত খোৱাত তাইৰ মনোযোগ নাই, দেখিছে আপোনালোকে। আমাৰ এতিয়া বাৰ্বি আহিছে, তাই শুই আছিলে যেতিয়া ক'লোঁ ৰাখি ভাত খাব, উঠ বুলি ক'লোঁ, মানে তাই ভাগৰ লাগিছিলে, আহি দৌৰা দৌৰিকৈ একে চুলি তুলি কেনেকুৱা হৈ আছে চাওকচোন, আহি ভাত খুৱাব তাই ধৰিছে। তাই মানে ৰাখি খুব ভাল পায়, আমি আচলতে ঘৰত ৰাখি বুলি মাতোঁ টিকলিজনীক, এনে গাৰ্গী নাম তাই। আৰু আমাৰ ৰাখীজনীক আপোনালোকে মৰম দিব নাপাহৰিব। আৰু আমাৰ টিকলিজনীৰ অন্নপ্ৰাশনৰ ভিডিঅ'টো ইমানখিনিলৈকে আছিলে, গৰমৰ বাবে বৰ বেছি ভিডিঅ' কৰা নহ'ল। যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰি জনাব নাপাহৰিব আমাৰ ভিডিঅ'টি কেনেকুৱা লাগিল। আৰু যদিহে কোনোবা আমাৰ চেনেলত নতুন হয়, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই।